এছামিজ জিকেলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি কিছু নতুন তথ্য লৈ আহিছোঁ আপোনালোকৰ মাজত। শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল সুধিছে, অপশ্যন কওক। অপশ্যনটো নকওঁ বাৰু। শুদ্ধ অন্তৰটো হ'ব গ 1568 খ্ৰীষ্টাব্দত। আৰু জন্ম হৈছিল কিমান চনত আপোনালোকে জানে? জন্ম হৈছিল 1449 চনত। মানুহৰ শৰীৰত কিমান যোৰ হাড় আছে? ইয়াত কিমান যোৰ সুধিছে, ডাল নহয়। প্ৰথম ক আছে 206, খ 103, গ 108, ঘ 306। তো কোন কিমান যোৰ হ'ব, কিমান ডাল নহয়, কিমান যোৰ কমেণ্ট কৰক। যদি ডাল হয় 206 আৰু যদি যোৰ হয়, যোৰ দিয়া আছে ইয়াত শুদ্ধ আনচাৰ হ'ব 103 যোৰ। যদি ডাল থাকিল হয় 206 হয়। অসমত সৰ্বপ্ৰথম কিমান চনত ৰেল স্থাপন হৈছিল? শুদ্ধ আনচাৰটো আপোনালোকে কমেণ্ট কৰক। যদি আপোনালোকে যিসকলে জানে শুদ্ধ আনচাৰটো কমেণ্ট কৰক। কিমান চনত অসমত প্ৰথম ৰেল স্থাপন হৈছিল? ইয়াত প্ৰথম সুধিছে, অসমত সুধিছে, ভাৰতৰ সোধা নাই। এই শুদ্ধ আনচাৰটো হ'ব, কৰক কৰক কমেণ্ট কৰক, গ 1882 চনত। নেক্সট কুৱেশ্যন 4 নম্বৰ। অসমৰ তামৰ আকাৰ থকা ঠাইখনৰ নাম কি? অসমত তামৰ আকাৰ থকা, তাম আপোনালোকে বুজি পায়, তামৰ আকাৰ থকা ঠাইখনৰ নাম কি? কাৰ্বি আংলং, শোণিতপুৰ, কাছাৰ, ধুবুৰী, ক'ত আছে? কমেণ্ট কৰক আপোনালোকে যিসকলে জানে। বাৰু এইটোৰ এনচাৰটো অলপ টাইম মই ৰৈ দিছোঁ, কমেণ্ট কৰক। এইটোৰ এনচাৰ কি আপোনালোকক কৈ আছোঁ, যদি যিসকলে জানে কমেণ্ট কৰক। এইটোৰ এনচাৰ হ'ব ধুবুৰী জিলাত। আপোনালোকে এইটো নোট কৰি ৰাখক, ধুবুৰী জিলাত। তামৰ ক'ত হয়? ধুবুৰী জিলাত। অসমৰ বাঁহ বেতৰ বস্তু উৎপন্ন হোৱা ঠাইখনৰ নাম কি? অসমৰ বাঁহটো আপোনালোকে সকলোৱে চিনি পায়, যিহেতু অসমৰ মানুহ। বাঁহ বেতৰ বস্তু উৎপন্ন হোৱা ঠাইখনৰ নাম কি? বাঁহ বেত ক'ত বেছি উৎপন্ন হ'ব? বাঁহ বেতৰ বস্তু ক'ত বেছি উৎপন্ন হয়? নলবাৰীত, গোলাঘাটত, নগাঁৱত নে উপৰি এটাতো নহয়? কোনটো আপোনালোকে কমেণ্ট কৰক যিসকলে জানে বাঁহ বেতৰ। যদি আপোনালোকৰ ঠাইত বাঁহ বেতৰ হয়, যদি নিশ্চয় সেইটোৱে হ'ব। যদি বেছি উৎপন্ন হয় দেই, কিন্তু যদি বেছি হয় কমেণ্ট কৰক আপোনালোকে যিসকলে জানে ক'ত হয়। ইয়াত দিছে নলবাৰী জিলাত মদকুচি গাঁৱত, গোলাঘাটৰ কাছাৰীহাটত, নগাঁৱৰ দবকাত। ক'ত হয় আপোনালোকে কমেণ্ট কৰক যিসকলে ইয়াৰ শুদ্ধ অন্তৰটো জানে। কমেণ্ট কৰক। এতিয়ালৈকে কমেণ্ট অহা নাই, বাকীকেইটাত কমেণ্ট আহিছে, এইটোত কমেণ্ট অহা নাই। বিষয়ে নাজানে কিজানি কোনোৱে। যিয়ে নহওক মই কৈ দিছোঁ কোনটো হয়, আপোনালোকে ভাবি লওক। নলবাৰী জিলাত মদকুচি গাঁৱত। আপোনালোকে নোট কৰি ল'ব, এইটো বাঁহ বেতৰ উৎপন্ন হয় বেছি নলবাৰীত। এইটো হয়তো নাহিব পাৰে, তেতিয়াও হয়তো নাহিব পাৰে, মদকুচি গাঁৱতো নাহিব পাৰে। কোনখন জিলাত আহিব পাৰে এইটো? নলবাৰী জিলাত। আপোনালোকে নোট কৰি ল'ব। 6 নম্বৰটো আছে হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি? সেইটো প্ৰশ্নৰ দৰে, সেইটো বাঁহ বেতৰ কথা হৈছিল, এইটো হৈছে হাতীৰ দাঁত। হাতীৰ দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি? গুৱাহাটী, বৰপেটা, নলবাৰী, ধুবুৰী, কোনটো হ'ব? গুৱাহাটীত কৰে নে নলবাৰীত নে বৰপেটাত নে ধুবুৰীত? যিসকলে জানে কমেণ্ট কৰক। এইটো সেইটো হৈছিল বাঁহ বেতৰ, এইটো হৈছিল হাতীৰ বস্তু, এইটো হ'ল বৰপেটা। হাতীৰ বস্তু, হাতীৰ দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম বৰপেটা। এইটো নোট কৰি ৰাখিব, কাৰণ অসমৰ কথা প্ৰায় আহিব এই কুৱেশ্যনত। অসমৰ, কাৰণ যিহেতু অসমতে হ'ব পৰীক্ষাটো, অসমৰ কথা প্ৰায় আহিব। এৰা মুগা পাট কাপোৰ উৎপাদন হোৱা ঠাইখনৰ নাম কি? এৰি আপোনালোকে চিনি পায়, এৰি কিবা গছৰ সেইটো হেৰি নেকি, পাতৰ নেকি এইটো এৰিটো? যিয়ে নহওক, মুগা সূতা আপোনালোকে চিনি পায়, পাট কাপোৰ চিনি পায়। উৎপন্ন হোৱা ঠাইখনৰ নাম কি? সৰ্থেবাৰী, হোজাই নেকি শুৱালকুছি, উমৰাংচু, কোনটো? শুৱালকুছি। এৰি মুগা পাট কাপোৰ বিশেষকৈ শুৱালকুছিত বেছি উৎপন্ন হয়, আৰু আপোনালোকে জানে কাঁহ পিতল হয় সৰ্থেবাৰীত, আপোনালোকে জানে সেইটো। যিয়ে নহওক, নেক্সট কুৱেশ্যন। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালকগৰাকী কোন? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালকগৰাকী কোন?
যদি আপোনালোকে জানে এনচাৰটো কওক। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালকগৰাকী? জয়ন্ত মাধৱ, পাৰ্বতী প্ৰসাদ গোস্বামী, গণেশ ফুকন, ওপৰৰ এজন নহয়। কোন? যদি আপোনালোকে জানে কওক। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া যদি আপোনালোকে জানে কমেণ্ট কৰক। কমেণ্ট অহা নাই এতিয়ালৈকে, বাৰু এইটো মই কৈ দি আছোঁ। বিশেষকৈ অসমৰ বস্তু প্ৰায় আহিব। এইটো হ'ল গণেশ ফুকন, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালক গণেশ ফুকন। পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি? পিতলৰ বাচন। এই তাৰ আগতে কিছু এই নেক্সট প্ৰশ্নটোৰ আগৰ প্ৰশ্নটোত আহিছিল কি বাচন, কি হেৰি সুধিছিল, কি বোলে পাট কাপোৰৰ হেৰি সুধিছে পাট কাপোৰৰ ক'ত তৈয়াৰ হয়। ইয়াত সুধিছে পিতল বাচন। পিতল বাচন ক'ত তৈয়াৰ হয়? হাজোত। পিতল বাচন কৰা ঠাইখনৰ নাম হাজো। নেক্সট কুৱেশ্যন, বিশ্বৰ মুঠ চাহৰ উৎপাদন অসমত কিমান শতাংশ উৎপাদন? বিশ্বৰ মুঠ, বিশ্ব মানে পৃথিৱীৰ চাহৰ মুঠ কিমান শতাংশ অসমত উৎপাদন? 4 কিমান শতাংশ বা 5 কিমান শতাংশ? ইয়াৰ অপশ্যন কেইটা আছে 3/1 5/1 2/1 6/1 কিমান শতাংশ? 6/1 বিশ্বৰ পৃথিৱীৰ 6/1 অসমে একলাই যোগাৰ ধৰে। ভাবক আপোনালোকে এইবাৰ অসমৰ মুঠ শ্ৰমিক কিমান ভাগ শ্ৰমিক চাহ উদ্যোগৰ লগত জড়িত? শ্ৰমিক মানে হ'ল কাম কৰা মানুহ। শ্ৰমিক, অসমৰ মুঠ শ্ৰমিকৰ কিমান ভাগ শ্ৰমিক চাহ উদ্যোগৰ লগত জড়িত? কিমান ভাগ আপোনালোকে কমেণ্ট কৰক। 17%, 20%, 15%, 30%, কোনটো হ'ব? অসমৰ মুঠ শ্ৰমিকৰ কিমান ভাগ? 17%, অৰ্থাৎ 17%। নেক্সট, অসমৰ কোন ঠাইত ৰাজ্যিক চিৰিয়াখানা আছে? অসমৰ কোন ঠাইত ৰাজ্যিক চিৰিয়াখানা আছে? এইটো কুৱেশ্যনৰ এনচাৰটো আপোনালোকে জানেই কিজানি, বেছি সংখ্যকে জানে। যিসকলে জানে কমেণ্ট কৰক। মোৰ মততো বেছি সকলে জানেই। এইটো লখিমপুৰত, কোকৰাঝাৰত, গুৱাহাটীত, শিলচৰত। এইটো ক'ত আছে? গুৱাহাটীত আছে। আপোনালোকে আহি পাইছেনে নাজানো, আহিব, ভাল সুন্দৰ ৰাজ্যিক চিৰিয়াখানা। অসমৰ সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অসম সাহিত্য লখিমপুৰত, যোৰহাটত, গুৱাহাটীত, ডিফুত ক'ত আছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়? যিসকলে জানে এনচাৰটো কওক। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত আছে। অসমৰ কোন ঠাইত বন গৱেষণা কেন্দ্ৰ অৱস্থিত? অসমৰ কোন ঠাইত বন গৱেষণা কেন্দ্ৰ অৱস্থিত? যিসকলে জানে কমেণ্ট কৰক। কোন ঠাইত আছে বন গৱেষণা কেন্দ্ৰটো? নগাঁৱত, যোৰহাটত, গুৱাহাটীত, নলবাৰীত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব যোৰহাটত। বন গৱেষণা কেন্দ্ৰ যোৰহাটত আছে। নেক্সট কুৱেশ্যন, মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো কওক। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1858 চনৰ 26 ফেব্ৰুৱাৰী।